তো গাইস ফাইনালি আহি পালো দক এইটো এটা প্লেস বঢ়িয়া ছায়া জায়গা এইখিনি জায়গাতে খাম বঢ়িয়াকে কোনটো আমার তাতে আগতে হইলে শুইনা তো গাইস আমার রান্ধেনি রান্ধিছে আর এবারে লাইন পাতি বাকি কেটা বহি আছে পুরা দৃশ্য চাই আছে ৰখিছে আঞ্জাৰ কাৰণে কে নাই বঢ়িয়া বঢ়িয়া মই বনাইছো তো বনাইছ ন রাম রাম সারে ও 4 মিলিয়ন গেছে নাই 4 মিলিয়ন নেক্সট লেভেল তো গাইস গুড মর্নিং আৰু এটা নতুন ব্লগ ভিডিও লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল তো গাইস আজি এটা খানাৰ আয়োজন কৰিছো আমাৰ লগৰ কিটা আহিতি তো তাকে খাবৰ কাৰণে যাইছো তো ভিডিওটো হেকলৈকে চাই থাকিব আৰু এতিয়াৰ ভিডিওটো ঘৰত বনাই নাথাকো ডাইৰেক্ট তাতে লগ পাইছো দক আগৰ ফালে চাই আছো ৰব কোনবাগে ছায়া জায়গা তো ছায়া জায়গাত হ এটো নদী না এটো নদী এটো এই নদী নহয় এটো এটোৱে নদী এটো পথাৰ তো ছায়া জায়গা চাই আছো ৰব খানাটো খোৱাৰ কাৰণে চাৰিওবাগে জংগলে না বাপৰে বালা আহি গেছি তো গাইস ফাইনালি আহি পালো দক এইটো এটা প্লেস বঢ়িয়া ছায়া জায়গা এইখিনি জায়গাতে খাম বঢ়িয়াকে কোনটো আমার তাতে আগতে হইলে শুইনা তো বঢ়িয়াকে এইটো জায়গাত খাম আৰু দুইজন আহি আছে বঢ়িয়াকে সাইকেল লৈ তো সেইটো নদীৰ ওচৰতে বঢ়িয়াকে খাম এইটো নদীৰ ওচৰত এইখিনিত খাম বঢ়িয়াকে আৰু ইফালে পৰিৱেশটো চাই লওক তো গাইস ইফালে কাম কৰাত ব্যস্ত হৈছে সব ইফালে আমাৰ আজি ৰান্ধেনি ইফালে সঞ্জীৱ আছে তোমাৰ নাম কি কৈ দিয়া একবাৰ আৰু ইফালে আমাৰ আৰ্মি ভাই আছে অনিমিক্স তো এইভাগে কাম কৰি আছো আমি অলপ দেৰিকে ৰান্ধিব তো চাই থাকিব ভিডিও শেষলৈকে তো গাইস ফাইনালি পৰি গ'ল কেৰাহীত মাংস এতিয়া দব দবকৈ জুই জ্বলি আছে আমাৰ মাংস বনোৱাত ব্যস্ত ৰান্ধেনি আৰু এইফালে আমি গোটেইকেইটা বহি আছো এই দুইজন আৰু ময়ে অলপ মিলামিলিকে বনাই আছো বাৰু তো গাইস বঢ়িয়া এটা জায়গাত আছো বঢ়িয়া একদম ছায়া জায়গা দক বঢ়িয়া একদম ঠাণ্ডা পৰি আছে জায়গাখিনি তো গাইস আমাৰ ৰান্ধেনি ৰান্ধিছে আৰু এবারে লাইন পাতি বাকি কেটা বহি আছে পুরা দৃশ্য চাই আছে ৰখিছে আঞ্জাৰ কাৰণে কে নাই বঢ়িয়া বঢ়িয়া মই বনাইছো তো বনাইছ ন দে আৰু গাইস আমাৰ 80% হৈছে এখেত ৰান্ধেনি ও গেলা বঢ়িয়া একদম এটা কালাৰ এটা আহি গেছি বঢ়িয়া তো গাইস ফাইনালি হৈ গ'ল কিবাকে মাংসখন তো আৰু ইয়াতে হ'ব ভাত তো ভাতৰ কাৰণে যোগাৰ কৰি আছে তো এইবিলাক বহি আছে বাৰু তো এতিয়া বঢ়িয়াকে ভাতটো বহাই লওঁ ফাইনালি ভাত বনাই দিলোঁ তো হৈ আছে আমি মিলামিলিকে বনাই আছোঁ আৰু আমাৰ লগৰকেইটাই মিলামিলিকে বনাই আছোঁ ময়ো একবাৰ বনাওঁ লগৰকেইটাও বনাই এবাগে অনিমেষ আৰু মই আছোঁ আৰু এই লগৰকেইটাই নদী চাবা গেছি গাইস অলপ আগতে আছে নদী তো চাই থাকিব ভিডিঅ'টো তো গাইস ফাইনালি হৈ গ'ল দক ভাত আঞ্জা এতিয়া খোৱাই কথা না কি আৰু পিয়াজ বিলনি হইছো পিয়াজ লাগব ল লাগলো দেত না মিনু পিয়াজ দিছি পিয়াজ দিছো পিয়াজ দিছি ভাই পিয়াজ ল এটো ঘৰৰ পিয়াজ নি দোৱাৰ আমাৰ বাড়িত ৰইছো আচ্ছা ও এতিয়া দেৰি নকৰে খাই ল তো গাইস খাব বইলো দ এফালে আমাৰ ভাত দি আছে নিশান ভাত দি য মোৰ হাতত সময় নাই ভাত দি য এফালে পানী দি আছে নমা হিখে রে আজি রিজিতে হিখা নাই এটা মাংস আনজা মানে কি তেল তুইতে দিবি তেল তোর হাতে দি চাই লারি চাবি যদি পানি জলা বুঝি গরম আছে তেল গাইস ফাইনালি খাই দিলো ভাত পানী তো এইটোৱে আছিল সৰু ভিডিঅ'টো চাই কেনেকুৱা পালে একবাৰ কমেন্ট কৰি জনাব আৰু যিসকলে নতুনকৈ চাই আছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব তো আজিলৈ এইখানে ধন্যবাদ জয় অসম